हेलो एवरीवन नमस्कार मैं करिश्मा मोर यूट्यूब चैनल करिश्मा लाइफस्टाइल आपनालोকক स्वागतम जनाइছো अन्य एटी नतुन भिडिओर सहिते আজি मैं एठाले जाबले उलाइছো कले যাব उलाइছো कार লগত যাব उलाइছো সকলোখিনি आपनालोকক দেখাই আছো তেনে ভিডিওটো হেকলৈকে চাই থাকিব আৰু বৰ বেছি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো তাৰ পিছতে এয়া হৈছে ৰাতিপুৱাৰ পৰিবেশ প্ৰায় 6:30 মান বাজিছে আৰু এই পৰিবেশটো খুবেই বেছি ভাল লাগে নহয় জানো আৰু অলপ দেৰি হলে মানে গাড়ী মটৰ ভৰ্তি আৰু গাড়ী মটৰ বেছি হলে ভয়ও লাগে বাৰু আৰু হেকত বাছ ৰাখোতে বাছখন আহি পালে ধুনিয়াকে আৰু ঠিক 7:30 মানে বাজিলে দিয়ক বহুত টাইম ৰখিব লগা হ'ল তাৰ পাছতে এয়া গাড়ীখনত মানুহ বহুতে বেছি ভিৰ আছিল কিন্তু ভাগ্য ভাল আছিল যে এটা সিট পালো আৰু ধুনিয়াকে মই বহি ললো আৰু বহিয়ে মোৰ যাত্ৰা আৰম্ভ কৰিলো আৰু এয়া মানে গৈ আছো আৰু ধুনিয়াকে আৰু চাহ বাগান বিলাক চাওকচোন ইমান ধুনিয়া লাগিছে ইমান ধুনিয়া এটা পৰিবেশ তাৰ পাছতে এয়া মই বাছৰ পৰা নামিলো আৰু নামি চাওকচোন এখনো গাড়ী নাই মানে খুব সোনকালে পাই গলো তাৰ পাছত এখন দোকানত সোমালো মানে যিহেতু মই একোৱে অনা নাছিলো কিবা এটা ল'ম বুলি দোকানখনলৈ সোমালো আৰু এনেকৈয়ে মই আৰু গৈ আছো আৰু মোক নিব আহিছিল বাৰু আৰু ধুনিয়াকে এনেকৈ গৈ আছো আৰু বাগানবিলাক দেখিলে মোৰ খুব বেছি ভাল লাগে জানো এনেকুৱা লাগে মই তাতেই থাকিম যেন এনেকুৱা লাগে কাৰ বাৰু এনেকুৱা ঠাইবিলাক ভাল লাগে ক'বচোন মোৰ কিন্তু খুবেই বেছি ভাল লাগে জানেনে আৰু এনেকৈ ধুনিয়াকে গৈ আছো আৰু তাৰ পাছতে এনেকৈ মোক মানে নিব আহিছিল আৰু নিব আহি মই আৰু ধুনিয়াকে গৈ আছো আৰু বাগান মানে ধুনিয়াকে বাগান চাই মানে গৈ আছো আৰু বান্দৰবিলাকো বহুত বেছি ওলাইছে মানে চিৰিয়াখানা যাব নালাগে মানে এই ঠাইখিনিত মানে হাতীগড় হওক গাহৰিয়ে হওক বা বান্দৰে হওক বহুতেই বেছি মানে চিৰিয়াখানাত যোৱাৰ কোনো প্ৰয়োজনেই নাই জানেনে আৰু এয়া ফাইনেলি মই পাই গ'লো আৰু মই ক'ত আহিছোঁ জানেনে মই আহিছোঁ মামাহঁতৰ ঘৰলৈ বুলি যিহেতু আমাৰ ককাৰ বছৰীয়া শ্ৰাদ্ধ আছিলে আৰু আইতাকো নিম বুলি মই আহিছোঁ আৰু সেয়েহে মই ৰাতিপুৱাই আহি পালোঁ যিহেতু শ্ৰাদ্ধ আজিয়ে হয় আৰু আহি ধুনীয়াকৈ মই ভৰি হাতখিনি ধুই ল'লোঁ যিহেতু গাড়ী মটৰে অহা কথা গা পা বাৰু ঘৰত ধুই আহিছিলোঁ আৰু যিহেতু ককাৰ শ্ৰাদ্ধ হয় আৰু এইফালে কাটি আছে মামাই নাৰিকল শ্ৰাদ্ধৰ বাবে নাৰিকল কাটি আছে মামাও শ্ৰাদ্ধৰ কাৰণে বহিব আৰু ধুনীয়াকৈ নাৰিকলখিনি মামাই কাটি লৈছে আৰু কাটি মেলি ধুনীয়াকৈ মামাই কুটিও দিলে বাৰু যিহেতু শৰাই দিব নহয় সেয়েহে মানে একেলগে গোটেইখিনি যোগাৰ কৰি লৈছে তাৰ পাছতে মামীয়ে ক'লে যে অলপ চাহ বনাই দিব লাগে আৰু মই ধুনীয়াকৈ ভৰি হাতখিনি ধুয়ে মই চাহত লাগি গ'লোঁ আৰু এই ডিউটিটো মোৰ চবতে পৰে জানেনে আৰু কৰি ভালো লাগে বাৰু তাৰ পাছতে এইফালে ককাৰ শ্ৰাদ্ধৰ বাবে গোটেইখিনি ৰেডি কৰা হৈছে এতিয়া শ্ৰাদ্ধত বহিব আৰু গোটেইখিনি ধুনীয়াকৈ যোগাৰ কৰা হৈছে আৰু মই এইফালে ককাৰ বাবে মানে এডাল মালা গাঁঠি আছিলোঁ যিহেতু ফটোখনত দিবই লাগে নহয় আৰু ককাৰ কথানো কি ক'ম যিমান ক'লেও মানে শেষ নহয় মানে ইমানেই বেছি মানে নিস্বাৰ্থ আছিলে মৰমবিলাক আকৌ স্বাৰ্থপৰ কৰি মৰম কৰা নাছিলে তাৰ পাছতে ককাৰ নামত এগছি চাকি জ্বলালোঁ ককা তুমি য'তে আছা কুশলে থাকা আমাকো আশীৰ্বাদ কৰা তাৰ পৰা আশীৰ্বাদ কৰা যাতে আমি সদায় ভালে কুশলে থাকিব পাৰোঁ আৰু এইফালে মামাক মানে শুচি কৰা হৈছে শুচি কৰা বুলিয়ে কয় আৰু শুচি কৰি লৈছে যিহেতু মামা শ্ৰাদ্ধত পৰিব নিয়ম নীতিখিনি বহুত থাকে নহয় জানেই আপোনালোকে আৰু ধুনীয়াকৈ নিয়ম নীতিখিনি পাৰ কৰি আছে আৰু এনেকৈ অলপ পাছতে শ্ৰাদ্ধত বহিব তাৰ পাছতে এইফালে আহি পাইছে আমাৰ মাহী আৰু মাহীৰ ছোৱালী বহুত দূৰত নহয় এতিয়াহে আহি পাইছে তাৰ পাছতে এইফালে ফাগুন মাসে কৃষ্ণ পক্ষে তিথি কদেব্য তৃতীয়া স্বর্গ পিতা ধর্ম পিতা পরম দেব্য মিনৰ ৰাখিছিত ভাস কৰিছে ক্লা পক্ষে দিলীপ বৰ্মনৰ পুত্ৰ শান্তি মহতি পুত্ৰ কদেব্য সবেতন একনিষ্ঠ শ্ৰাদ্ধগত মৃত তথাৰে কৰ্তা দেব্য পুত্ৰক দিলীপ বৰ্মনৰ স্বৰ্গীয় পিতৃক সবিন বৰ্মনৰ দেব্য তথা শান্তি পুষ্য বৰ্মনৰ দেব্য সৰ্ব মংগল শিৱ গুৰি নাৰায়ণ তাৰ পিছত এইটো হৈছে আমাৰ জানমণি কবাৰ কিবা বকি আছে কিবা বকি আছে কিন্তু ফটো উঠোৱা বুলি ভাবিছিল ভিডিঅ' বনাই আছিল তাৰ পাছতে এয়া হৈছে আমাৰ জেঠীমা আৰু আইতা বহি আছে আৰু এনেকৈ আৰু সময়খিনি পাৰ কৰি লৈ পেলাই মামাই শ্ৰাদ্ধ কৰি আছে এইটো হৈছে মাহীৰ ছোৱালী তাই কৈ আছে যা বুলি কৈছে মানে কেমেৰা উঠাবৰ কাৰণে বহুত বেছি তাৰপিছতে আমাৰ মানে সেৱা ল'বৰ কাৰণে হৈ গ'ল আৰু আমি সেৱা ল'বৰ কাৰণে বহি গ'লোঁ আৰু এইফালে আমি গৈ আছোঁ পিণ্ডু দিবৰ কাৰণে পিণ্ডু দিয়া বুলিয়ে কয় বাৰু আপোনালোকৰ ফালে বা কি কয় কিন্তু আমাৰ ফালে পিণ্ডু দিয়া বুলি কয় আৰু আমি মামা মই মাহীৰ ছোৱালী এনেকৈ মানে পিণ্ডু দিবৰ কাৰণে গৈ আছোঁ পানী
পানী মটৰ গ'লি পানী দে পানী তুলি আৰু আমি তাৰ পৰা আহিলোঁ আহি ধুনীয়াকৈ আৰু প্ৰসাদ দিলে আৰু আমি প্ৰসাদ খালোঁ যিহেতু ৰাতিপুৱাৰ পৰা ভাত খোৱা নাছিলোঁ সেয়েহে প্ৰসাদখিনি ধুনীয়াকৈ খাই ল'লোঁ খাই লৈ মানে এইফালে ভাতৰ কাৰণে যোগাৰ কৰিব লগা হ'ল আৰু এইফালে মাহীৰ ছোৱালী ধুনীয়াকৈ চব্জিখিনি কাটি দিছে এইফালে মামী বনাই আছে ধুনীয়াকৈ ভাত চাত খাই আৰু আজৰি হৈ মেলি আৰু ধুনীয়াকৈ তাই এইফালে চব্জি কুটিয়ে নাৰিকল কটা লাগি গৈছে মানে আইতাই কৈ আছে যে আমাৰ ঘৰত নিবৰ কাৰণে নাৰিকল দিব বোলে সেয়ে তাই কৈছে ময়ে কাটি দিওঁ কিন্তু আমাৰ ছোৱালী একদম পাকৈত গম পাইছেনে তাই কৈছে ভিডিঅ' কৰিব নালাগে বুলি মই বোলে একো নহয় ভিডিঅ' কৰি থৈ দিলে একো নহয় পিছত চাই থাকিব পাৰিবি বুলি ক'লোঁ আৰু তাৰপিছতে এনেকৈ নাৰিকল কাটি আছে কাটি মেলি ধুনীয়াকৈ আজৰি হৈ মই আকৌ মাহীহঁতৰ ঘৰলৈ বুলি ওলালোঁ যিহেতু মাহীহঁতৰ ঘৰ ওচৰতে হয় আৰু তাই আৰু মই ধুনীয়াকৈ মাহীহঁতৰ ঘৰলৈ বুলি ওলালোঁ আৰু তাইৰো ঘৰ ওচৰতে হয় বাৰু তাৰপিছত এনেকৈ আৰু গৈ আছোঁ আৰু দিয়ক মাহীহঁতৰ ঘৰ মানে বৰ বেছি দূৰ নহয় আৰু ওচৰতে হয় আৰু তাই গাখীৰ লৈ আহি আছে মানে কিবা কিবি কৈ আহিছিলে মই মানে ভিডিঅ' কৰি আহিছিলোঁ তাই গমেই পোৱা নাছিল কিন্তু তাৰপাছত এনেকৈ মাহীহঁতৰ ঘৰ পালোঁ ওচৰতে কিন্তু সেইটোৱে এটা ভাল মানে মামাহঁতৰ ঘৰত গ'লে আমি মাহীহঁতৰ ঘৰলৈ যাব পাৰোঁ আৰু এই মন্দিৰটো যে নতুনকৈ বনাইছে মানে সিহঁতে বহুত ধুনীয়া লাগিছে নহয়নে তাৰপাছতে মানে আমাৰ মামা এটাই মানে মামী এজনী আনিছিলে আৰু ন বোৱাৰীক চাবৰ কাৰণে মাহীৰ ছোৱালীয়ে মোক লৈ গ'ল আৰু এইফালে ন বোৱাৰী কাটি আছে তামোল আৰু মাহীৰ ছোৱালী পুৰা ভাষণত ব্যস্ত গম পায়নে এনেকৈ মানে চালোঁ আৰু ভাল লাগিল বহুত আৰু এইজনী হৈছে আইতাজনী মানে আমাক খুব বেছি মৰম কৰে তেনেহ'লে আজিলৈ এৰিছোঁ বাই।